কি খবৰ সকলোৱে খবৰ নিশ্চয় ভাল মোৰো ভালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু যিহেতু আমি এফালে যাম আৰু যেহেতু আপোনালোকে গম পাইছে থাকে থামনাখন চাই ক'ত যাম যেহেতু আমাৰ আৰু ছ'চিয়েল মিডিয়াতো গম পাইছে চাগে শিৱসাগৰ জিলা বডি ফিল্ডত যেহেতু মহাপালনামৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে কালিৰ পৰা হৈছে ভাবিলোঁ তালৈ আজি যাম বুলি ভাবিছোঁ তাকে বোলো আপোনালোকৰ আগৰ ভিডিঅ' কৰি তাৰ পৰিৱেশ দেখুৱাম বুলি ভাবিছোঁ আৰু আপোনালোকো আহিব চাবলৈ আমাৰ শিৱসাগৰ বডি ফিল্ডত হৈ আছে আৰু তাকে তালৈ যাওঁ আপোনালোকৰ ভিডিঅ' কৰি দেখুৱাম আৰু যিহেতু মই আগে পিছে মই যোৱা নাই পালনামৰ আৰু দেখাগৈ নাই ভাবিলোঁ নিজেও চাওঁ আপোনালোককো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সেইকাৰণে বোলো ভিডিঅ'টো ষ্টাৰ্টিংটো মই দিনতে কৰা যিহেতু যাম আবেলি ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্টিংটো মই এতিয়াই কৰি থওঁ আৰু চোৱা আৰু এইপিনে আমাৰ পলটো দেখিছেই আৰু এইপিনে মই ফাইনেলি ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু বগা সাজযোৰ পিন্ধিলে এনেই কিবা এটা ভাল লাগে আপোনালোকৰ ভাল লাগে নাইবা কমেণ্ট কৰি জনাবচোন আৰু কিবা এটা ভাল লাগিছে আৰু আমি বহি আছোঁ ডেইট দুজনীমান আহিবলৈ ৰখি আছে আমি ৰখি আছোঁ আৰু নবহেত বহি আছে আৰু এইকেইটা টিকলিকেইটা আৰু এয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম এয়া ফাইনেলি পাই গ'লোহি আৰু ওচৰৰ লগৰ দুজনীয়ে চাকৰি কিনিবলৈ গৈছে বুলি বাহিৰৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিওঁ কম্পিউটাৰ পাতটো তাৰপিছত ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোক আহিবচোন এবাৰ চাবলৈ আৰু এয়া আমাৰ পল্টনখিনি ৰখি আছোঁ মোকো অকণমান দেখাই দিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু এইপিনে দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোক এবাৰ আহিবচোন তাৰ প্ৰতি কৈছোঁ আপোনালোক এবাৰ আহিব আৰু এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মই ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক
পিতৃ মাতৃ স্বীকৃতি প্ৰদান কৰি পৰম ব্ৰহ্মই যি অৱতাৰ গ্ৰহণ কৰিলে সেই পৰম ব্ৰহ্মৰ শ্ৰীচৰণত সহস্ৰ বলিপাত জনালে। যিদিনা মহিনাম গুৰুৱে ভগৱন্তৰ বস্তুত চিনাকি কৰি দি আমাক ধৰ্মশাস্ত্ৰ দিলে, গীত মাত দিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ে নগীৰ নৰোত্তম, মিচিঙৰ পৰমানন্দ, গাৰোৰ গোবিন্দ, মুছলমানৰ চন্দ্ৰভাই সকলো জাতিক একত্ৰিত কৰি সমন্বয়স্থল নামঘৰ সাজিলে। সেই জন্য জগৎগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ চৰণত এই পূজা মুহূৰ্তত শ্ৰী শ্ৰী মাধৱদেৱ শ্ৰীচৰণত সেৱা কৰিছোঁ। লগতে ইতিমধ্যে তেখেতসকলে আহি আমাৰ জিৰণি কোঠাত জিৰণি লৈ আছে। অহা তেখেত আগবঢ়াই দিব বিচাৰিছোঁ। এই সমূহ ভক্তগণ ৰাইজ উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰীচৰণত সেৱা ধৰিছোঁ। যিসকলে এই মহান অনুষ্ঠানভাগিত সহায় সহযোগ, দৃঢ় পৰামৰ্শ, শাৰীৰিক মানৱ যি আমাৰ পূৰণ বাঞ্ছৰ মনতে আমাৰ যি এই সৌন্দৰ্য বসনত এগৰাকী দায়িত্ব দিয়া হৈছিল, তেখেতৰ প্ৰচেষ্টাতে এই মহান অনুষ্ঠানভাগী সৌন্দৰ্য বৃদ্ধি হৈছে। তেখেতৰ নাম হৈছে জুৰি দত্ত আৰু তত্ত্বাৱধায়ক আছিল কৃষ্ণ সূৰ্য নাম সমাজৰ আচাৰ্য নামাচাৰ্য শ্ৰদ্ধাৰ পৱন ৰাজফুকনদেৱ। গতিকেলৈ এটাভাৱে তেখেতসকললৈ আমি ধন্যবাদ কৃতজ্ঞতা। আপোনালোকৰ আশীৰ্বাদেৰে উপবিষ্ট কৰিছে। ধন্যবাদ সকলোলৈকে। আমি তেখেতক প্ৰথমতে এখন ফুলা গামোচাৰে আমাৰ মহিলাৰ স্বাৰ্থ জনাবৰ বাবে আমাৰ পালনাম উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অচ্যুত চুতীয়া এখনি গামোচাৰে
আমাৰ অগ্ৰগতি প্ৰসন্ন দত্ত ডাঙৰীয়া প্ৰভু আমাৰ মাজত আছে তেখেতক মই দুখো আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু লগতে মাতিবলৈ হেৰালে তেহেঁতক বিচাৰি যাওঁ আৰু ঘৰলৈ যামগৈ আৰু এয়াই নিজৰ এখনকে চাই থাকিব আৰু বিচাৰি যাওঁ আমি সেই দেখিছেনে আমাক এৰি থৈ আহি ভোজনাস্থানত বহি আছেহি আৰু সেয়া আহিছে এনেকুৱাই লগ হ'ব পাৰেনে বাৰু দেখিছেনে আমাক এৰি থৈ আহি খাবলৈ বহি আছেহি আৰু যিহেতু বহুত ধুনীয়াকৈ খোৱাৰ ব্যৱস্থা কৰিছে খিচিৰি খোৱা খিচিৰি দিছেহি আৰু ভাত খোৱা ভাত জলপান খোৱা জলপানৰ ব্যৱস্থা কৰিছে আৰু আমি অকণমান দেৰি বহিলোঁ তাতে আৰু যামগৈ আৰু এইপিনে আমি ফটো মাৰিবলৈ অকণমান ওলাই আহিলোঁ এইপিনে দিছে ৰংঘৰ আৰু ৰংঘৰ ফোনতে ফটো কপি মাৰিলোঁ আৰু সেয়াই ছোৱালীজনীও ফটো মাৰিলে বাৰু ছোৱালীকো মাৰিলোঁ আমিও মাৰিলোঁ আৰু আপোনালোক আহিব ইমান ধুনীয়া লাগিছে দেখিছেনে বাৰু আমি হনুমানক ফটোটো ইমান মাৰি দিছোঁ আৰু বেছিদিন থাকক যামগৈ আৰু এতিয়া মই ওলাই মেলি আহিলোঁ আৰু যিহেতু ছোৱালীজনীও আমনি কৰিলে আৰু মোৰ প্ৰব্লেম এটাও হ'ল সেইকাৰণে মই যাওঁগৈ আৰু নগৈ তাতে আছে বাৰু বোলো ভিডিঅ'টো অকণমান গৈ দেখাই দিওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল ভ্ৰান্তি আছে ক্ষমা কৰি দিব আজিলৈ বাই বাই